গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ 2017 চনত তাৰপিছত 2 বছৰীয়া কোৰ্চ DLED কৰিছিলোঁ ছিজন 2017 to 19 তাৰপিছত অসম চৰকাৰৰ দ্বাৰা 2019 চনত অসম টেট 2019 অনুষ্ঠিত হৈছিল আৰু সেই পৰীক্ষাটো মই উত্তীৰ্ণ হৈছিলোঁ তাৰপিছত যিমানখিনি পোষ্ট আছিলে তাতকৈ অধিক কেণ্ডিডেট পাছ হোৱাৰ কাৰণে মই নিযুক্তিৰ পৰা বঞ্চিত হ'লোঁ তেতিয়া তাৰপিছত পুনৰ অসম টেট 2021 অসম চৰকাৰে পুনৰ পাতিলেগে আৰু সেই পৰীক্ষাটো মই উত্তীৰ্ণ হৈছিলোঁ LP আৰু UP দুইটাতে কিন্তু তেতিয়াও আগৰ অৱস্থাই হ'ল পোষ্ট যিমানখিনি আছিলে তাতকৈ কেণ্ডিডেট বেছি হৈ গ'ল সবেই নিযুক্তি নাপালোঁ তাৰপিছত মই নিযুক্তিৰ পৰা বঞ্চিত হৈছিলোঁ তাৰপিছত 2022 চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসম আৰক্ষী কনষ্টেবল পৰীক্ষা অনুষ্ঠিত হৈছিলে আৰু এই কনষ্টেবল পৰীক্ষাত মই উত্তীৰ্ণ হৈ দ্বিতীয় অসম আৰক্ষী কৰ্মী বাহিনী লামডিঙত মই 4 মাহ ধৰি ট্ৰেইনিং কৰি আছিলোঁ আৰু এই ট্ৰেইনিং কৰি থকা সময়তে আগতে এক্সাম দি থোৱা অসম আৰক্ষী উপপৰিদৰ্শক পদৰ ৰিজাল্ট আহিলেগে আৰু ৰিজাল্টটোত মোৰ ভাল হ'ল তাৰপিছত আগতে কৰি থকা কনষ্টেবল পদটো ৰিজাইন দিখিনি মই বৰ্তমান আমাক অসম চৰকাৰে সাব ইন্সপেক্টৰ পদৰ এপইণ্টমেণ্ট নিযুক্তি পত্ৰ আমাক প্ৰদান কৰিলে উঠি অহা প্ৰজন্মক কি উঠি অহা প্ৰজন্মক মই এইটোৱে পৰামৰ্শ দিম যে জীৱনত যিকোনো এটা এম ৰাখিব লাগে আৰু এই এম লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি ভালকৈ মানে চেষ্টা কৰিব লাগে লক্ষ্য আৰু উদ্দেশ্য ফুলফিল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব লাগে এদিন নহয় এদিন নিশ্চয় সফল হ'ব প্ৰিপাৰেশ্যন তেনেকৈ ধৰা বন্ধা কোনো সময় নাছিলে যেতিয়া সময় পাইছিলে তেতিয়া মই পঢ়িছিলোঁ কিন্তু মোৰ এটা লক্ষ্য আছিল যে মই যিকোনো কম্পিটিটিভ এক্সামত কোৱালিফাই হৈ কিনে এটা মানে যিকোনো এটা চৰকাৰী চাকৰি পাব লাগে মানে নিজৰ সংস্থাপন হ'ব লাগে সেই উদ্দেশ্যে মই 2019 পৰা মই চেষ্টা অব্যাহত ৰাখিছিলোঁ আৰু সেইমতে মই কম্পিটিটিভ এক্সামবিলাকত টেটবিলাকত কোৱালিফাই হৈছিলোঁ কিন্তু তেনেকৈ পষ্টতকৈ মানে কোৱালিফাই হোৱা কেণ্ডিডেট বেছি হৈ কিনে মই তেনেকৈ নিযুক্তি পত্ৰ পোৱা নাছিলোঁ আজিলৈকে কিন্তু মই 2022 চনত কনষ্টেবল পদত মই নিযুক্তি পাইছিলোঁ আৰু সেইমতে মই দ্বিতীয় অসম আৰক্ষী কৰ্মী বাহিনী লামডিঙত মই 4 মাহ ধৰি ট্ৰেইনিং কৰি আছিলোঁ আৰু ট্ৰেইনিং কৰি থকা সময়ত আকৌ SI পদৰ ৰিজাল্ট আহিলেগে ৰিজাল্ট ভাল হ'ল তাৰপিছত আগৰখিনি এৰি মই এতিয়া SI পদত মই এতিয়া নিযুক্তি পত্ৰ লাভ কৰিছোঁ মোৰ ইয়াত প্ৰতিক্ৰিয়া বুলিবলৈ ল'ৰাই যেতিয়া চাকৰিৰ সংস্থাপন এটা হৈছে মোৰ ইয়াৰ মনটো ভাল লাগিছে আৰু ভৱিষ্যত ইহঁতৰ কাৰণেই বহুত যত্ন কৰিছিলোঁ আৰু মনত ভাবি আছিলোঁ যেতিয়া এটা স্থানত উপনীত হৈছে তেতিয়া মোৰ ভাল লাগিছে আৰু ক'বলগীয়াটো মোৰ ইমানেই আৰু শিক্ষা জীৱনে হওক প্ৰস্তুতি চলাওঁতে মই বিশেষ ইহঁতক তাৰমানে যেনেকা বৰ্তমান চলিত সংসাৰত যেনেকুৱা চলিছে উপনীত হোৱাৰ কাৰণে মই সিহঁতে যিমানখিনি প্ৰয়োজন শিক্ষাৰ প্ৰয়োজন টকা পইচাৰ প্ৰয়োজন এই ক্ষেত্ৰত অভাৱ হ'বলৈ দিয়া নাছিলোঁ তোমালোকে যেনেকুৱা পাৰে যিকোনো প্ৰকাৰে মতে সংস্থাপন হ'ব লাগে বুলি মই সুবিধাটো দিছিলোঁ পঢ়িবলৈ সুবিধা দিছিলোঁ টকা পইচাৰ সুবিধা দিছিলোঁ এনেকুৱা আৰু ইমানেই আৰু মই এনেকৈ বেছি ইহঁতক একেবাৰে ওপৰতো ৰখা নাছিলোঁ নিৰ্দিষ্ট মতে যিমানখিনি প্ৰয়োজন টকা পইচাৰ ক্ষেত্ৰত তাৰ ওপৰেঞ্চিও মই এনেকৈ দিয়া নাছিলোঁ যি প্ৰয়োজন সেইটোকে দিছিলোঁ আৰু ল'ৰাও তেনেকুৱা ওপৰেঞ্চি লাগজাৰিয়াছভাৱে খৰচ কৰাটো তেওঁ নিবিচাৰে ল'ৰা মই সেই ক্ষেত্ৰত ল'ৰাবিলাকৰ চৰিত্ৰৰ ক্ষেত্ৰত মোৰ একো বেয়া পাবলগীয়া একো নাছিলে फोरोंगिरि मावनो गोसो जानाय बिजाथिफोरनि थाखाय गोजोनथाव खौरां बाक्सा जिल्लानि सालबारियाव थानाय गुड शेफार्ड नेशनेल स्कुलाव गोबां फोरोंगिरिनि गोनांथि जादों बे फरायसालियाव गाहाय फोरोंगिरिजों लोगोसे आखान्थि फोरोंगिरि आरो साबा आयदा फोरोंगिरिफोरनि गोनांथि जादों फोरोंगिरिफोरनि मासिखौ बिजाथिफोरनि गेजेराव आनजादलारिनि गेजेरजों थिसननानै लानाय जागोन गाहाय फोरोंगिरि मासियाव एप्लाइ खालामनो थाखाय बिजाथिफोरा MA MSc BEd डिग्री लानाय इंराजि रोंगौथि गोनां लोगोआव 5 बोसोर गाहाय फोरोंगिरि महरै मावखांनाय रोंगौथि थानाय जानांगोन गाहाय फोरोंगिरिनि दान बान्थाखौ 14 निफ्राय 20 रोजानि गेजेराव होनाय जागोन
बेजों लोगोसे बिगियान फोरोंगिरि, इंराजि आयदानि फोरोंगिरि, बिगियान आयदानि फोरोंगिरि, हिन्दी आयदानि फोरोंगिरि आरो सासे हस्टेल फोरोंगिरिनि गोनांथि। बेफोर आयदा फोरोंगिरिनि थाखाय गोसो गुदुं बिजाथिफोरा एप्लाइ खालामनोब्ला बिगियान फोरोंगिरिनि थाखाय बिजाथिया MSc आरो BEd डिग्री लानाय जाथारनांगोन। बेनि दान बान्थाखौ 10 निफ्राय 15,000नि गेजेराव होनाय जागोन। इंराजि आयदानि फोरोंगिरिनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय आरो BEd डिग्री लानाय जाथारनांगोन। बेनि दान बान्थाखौ 10 निफ्राय 15,000नि गेजेराव होनाय जागोन। बिगियान आयदानि फोरोंगिरिनि थाखाय बिजाथिया BSc लोगोआव BEd DLED डिग्री जाथारनांगोन। बेनि दान बान्थाखौ 9 निफ्राय 14,000नि गेजेराव होनाय जागोन। हिन्दी आयदानि फोरोंगिरिनि थाखाय बिजाथिया हिन्दी आयदायाव MA खालामनाय लोगोआव BEd DLED डिग्री गोनां जाथारनांगोन। बेनि दान बान्थाखौ 9 निफ्राय 14,000नि गेजेराव होनाय जागोन। हस्टेल फोरोंगिरि महरै बिजाथिया BA BSc लानाय लोगोआव इंराजि रोंनाय जाथारनांगोन। बेनि दान बान्थाखौ 8 निफ्राय 10,000नि गेजेराव होनाय जागोन। गोसो गुदुं बिजाथिफोरा थाबैनो 7086283946 नम्बराव WhatsAppनि गेजेरजों गावनि बिजाथिनि फोरमानलाइखौ हरनो हागोन। लोगोसे गोबां मिन्थिनो थाखाय 8473002079 जानबुं अनजिमायाव कल खालामनानै खौरां लाहरनो हागोन। आनजादखौ बोहैथि दाननि 30 अक्ट'बर रबिबार खालि फुंनि 10 रिंगायाव लानाय जागोन।